হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ, আগৰ ভিডিঅ'বোৰৰ দৰে আজি নদীখনলৈ ওলাই আহিছোঁ ৰাতিপুৱাই। যিহেতু যোৱাকালি বিহু মেলা চাব গৈছিলোঁ, বিহু চাব যাওঁতে ভিডিঅ' বনোৱা নহ'ল, গতিকে আপোনালোকৰ আগত ভিডিঅ'সমূহ দিব নোৱাৰিলোঁ। তো আজি ভাবিলোঁ ৰাতিপুৱা নদীখনলৈ ওলাই যাওঁ। আৰু এটা কথা হৈছে যে যিহেতু ভিডিঅ'বোৰ নতুনকৈ আৰম্ভ কৰিছোঁ বনাবলৈ, সকলোৰে আগত মানে ৰাইজৰ আগত ভিডিঅ'বোৰ আৰম্ভ কৰিবলৈ অলপ লাজ লাগে। ত' প্ৰথমতে মানে সেইবাবে নদীখনতে ভিডিঅ'বোৰ ষ্টাৰ্ট কৰি দিওঁ। তো গাইজ, ব'লক মুখখন ধুই লওঁগৈ প্ৰথমতে নদীতে আজি। আৰু দিনটোত আপোনালোকক যদি য'ত যাওঁ মই আপোনালোকক বিশেষ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মাজতে এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰি নলয়, গতিকে সেইটোৱে অনুৰোধ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো আপোনালোকে অন কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। তো গাইজ, ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব গাইজ, আৰু এটা কথা যে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ বহুত সাহস দিয়ে। আৰু গাইজ, আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ চায় আৰু মোৰ ভিডিঅ'সমূহ যদিহে চাই ভাল পায়, তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰি দিব আপোনালোকে কোন ঠাইৰ পৰা চাই আছে। তো গাইজ, তেতিয়া গম পাম যে মোৰ ভিডিঅ'সমূহ কোন ঠাইত চায়, তো ভাল লাগিব। আৰু গাইজ, মানে যোৱাকালি যিহেতু বিহু মেলা চোৱা হ'ল, তো তাৰ বাবে অলপ টোপনি ক্ষতি হ'ল। এতিয়া উঠাত দেৰি হ'ল, আজি এতিয়া 9-10টা বাজি গ'ল। তো গাইজ, নদীতে আহি মুখখন ধুই ল'লোঁ। মুখখন ধুই অলপ ভাল লাগিছে, অলপ এতিয়া খোজকাঢ়িম ইয়াতে। দেৰিটো হৈ গ'ল, কিন্তু হ'লেও দুপাকমান খোজকাঢ়ি পিনে ঘৰত যাওঁ, ভাত পানী খাই তাৰপিছত ওলাই যাম, আপোনালোকৰ লগত লৈ যাম। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু গাইজ, একদম এটা লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টোত, আৰু যিমান পাৰে সিমান আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, যাতে মোৰ ভিডিঅ'সমূহ সকলোৱে চাবলৈ পায়। তো গাইজ, ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। Me and my friends love the awkward silence and the green around while we're losing all our innocence. We get high, then go put on some mileage. What's it even worth? Yeah, take me back to college. Me and my friends love the awkward silence and the green around while we're losing all our innocence. We get high, then go put. তো গাইজ, মানে ভাত পানী খালোঁ। ভাত পানী খোৱাৰ পাছত পুৰণা বাৰীৰ ফালে ওলাই আহিলোঁ। পুৰণা বাৰী এখন আছে এইফালে, মানে আগতে আমাৰ ঘৰটো ইফালে আছিলে। মানে ইফালে যিটো ৰাস্তা আছিলে, ৰাস্তাটো মানে বন্ধ হৈ যোৱা নিচিনা হ'ল। মানে কি হ'ল, বোকা হয় বহুত ৰাস্তাটো, আৰু মানে এইটো ৰাস্তাটো মেৰামতি কৰা নহ'ল, গতিকেলৈ ভাল ৰাস্তাটো ফালে মানে অলপ আগলৈ ওলাই গুচি যোৱা হ'ল। তো এই বাৰীখন আৰু এতিয়া এহা বাৰী হৈ গ'ল। তো তাকে ভাবিলোঁ আজি পুৰণা বাৰীৰ পৰা এপাক আহোঁগৈ, তো লগতে আপোনালোককো লৈ যাওঁ। তো গাইজ, ব'লক আমাৰ পুৰণা বাৰীখনকে চাওঁগৈ এপাক। তো হেল্ল' গাইজ, এতিয়া আম খাম, চাই থাকক। আম পাৰিম এতিয়া আৰু আম খাম, আপোনালোকে চাই থাকক। গাইজ, আমটো বহুত টেঙা, খাব নোৱাৰি দেই। বহুত ফৰ্মুঠি মাৰিলোঁ, কিন্তু নহৰিলে, বাদ দিলোঁ। বন্ধু বান্ধৱী কল মানে পুৰণা বাৰীখনতে এজোপা আম গছ আছিলে, এজোপা দেখিবলৈ পাইছেনে বাৰু? দা এখন লৈ আছোঁ হাতত দেই। মানে আম গছ এজোপা আছিলে ইয়াতে, কিন্তু কি হ'ল, আম গছজোপা মানে খাবলৈ বহুত মিঠা আছিল। মিঠা থকাৰ বাবে কি হ'ল, আমাৰ সৰু ল'ৰাখন আহি পিনে দেখিছে নহয়, ডাং লগাই থৈছে। মানে আম ডাঙৰ হ'বলৈ নাপালে, দেখিছে নহয়, এটাও আম নাই। মানে ডেকাটো নহয়, সৰু ল'ৰা, যি মানে ক্লাছ 6-8ত পঢ়ি থকা ল'ৰাসকল আহি পিনে আমটো মিঠা পাই যে সৰুতে খাই খতমে কৰি পেলালে। তো এই আৰু পুৰণা বাৰীত থকা বস্তু আদৰ নাইকিয়া নিচিনা হৈ যায় যে, চাবলৈ চোৱা চিতা কৰিবলৈ মানুহ নাথাকে। যোনে যেনেকৈ আহে পাৰে খায় আৰু তেনেকৈ গুচি যায়। তো অৱস্থা এই আৰু। তো এইবোৰে হ'ল, দেখিছে আমাৰ পুৰণা বাৰী। আজি প্ৰায় 2010 চনত আমি ইয়াৰ পৰা উঠি গৈছিলোঁ। দেখিছে পূৰা জংঘল হৈ গ'ল, এতিয়া জংঘল এৰিয়া হৈ গ'ল। এয়া আৰু পুৰণা বাৰীবিলাক। ইয়াতে এটা আমাৰ পুখুৰীও আছে, পুৰণা পুখুৰী আছিলে, এতিয়া খাল হৈ গ'ল আৰু। देखा आपने लापरवाही का नतीजा है।
আগতে ইয়াতে মাছ চাছ জিওৱা হয়। এইটো এজোপা আম আছে, এজোপা টেঙা আম যে, এজোপা আম লাগি আছে। তামোলো আছে পুৰণা বাৰীত, তামোল আছে, কিন্তু তামোলৰ গছত তামোল নাথাকে। তামোল বুঢ়া হ'বলৈ নপাওঁতে মানে মানুহে আহি পাৰি লৈ যায়, কিয়নো জানে আৰু পুৰণা বাৰীৰ কথা। মানুহ যেতিয়া নাথাকা হয়, যোনে যেনেকৈ আহে নিজৰ বাৰীৰ নিচিনাকৈ পাৰি লৈ গুচি যায় আৰু। এয়াই আছিল পুৰণা বাৰীখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই যে কৈছিলোঁ ৰাস্তা এটা আছে, ৰাস্তাটো মানে দেখুৱাম আপোনালোকক। ৰাস্তাটো মানে নবনোৱাৰ কাৰণে আমি ইয়াৰ পৰা উঠি যাবলগীয়া হ'ল, কিয়নো ৰাস্তাটোত অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয় বাৰিষা দিনত। পূৰা মানে বোকা হৈ যায় আৰু জেং জাবৰ পৰি থাকে, কোনো চফা নকৰে। চফা কৰাটো বাৰু কোনো ডাঙৰ কথা নহয়, আচলতে মানে কি ৰাস্তাটো ওখ নহয়, বহুত চাপৰ হৈ গ'ল। চাপৰ হোৱাৰ বাবে মানে পানীটো জমা হৈ যায় আৰু পূৰা বোকা হৈ যায়, পথাৰৰ নিচিনা হৈ যায়। বাৰিষা যেনেকৈ ৰুবলৈ দিবলৈ বোকা কৰা হয় তেনেকুৱা ধৰণৰ হৈ যায়। গতিকে এইফালেনো আৰু খোজকাঢ়িয়ে যেতিয়া নেকি মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হয়, গাড়ী মটৰটো বাদেই দিয়ক, চাইকেল এখন লৈ আহিবলৈ অসুবিধা হয়। গতিকে ইয়াৰ পৰা সেইবাবে আমি উঠি গুচি গ'লোঁ। তো এতিয়া থকা জেগাডোখৰ আৰু অলপ ৰাস্তা কিনাৰতে, ৰাস্তাটো ভাল আৰু বিশেষকৈ। তো গাইছ এইটোৱে হৈছে আমাৰ পুৰণা ৰাস্তাটো, মানে দেখিছে ৰাস্তাটো মানে অৱস্থা একদম বেয়া। দেখিছে এইফালে ঘৰৰ যিটো মানে বাৰীৰ যিটো ঢাপ থাকে, ঢাপটোতকৈ ৰাস্তাটো মানে চাপৰ হয়। গতিকে ইয়াত যেতিয়া বৰষুণ দিয়াৰ লগে লগে পূৰা পানীটো হৈ যায়, আৰু পানী হোৱাৰ লগে লগে বোকা হৈ যায়। তাতে এতিয়াতো দেখিছে, এতিয়া আৰু প্ৰায় 12-13 বছৰ হৈ গ'ল এইফালেদি মানুহ প্ৰায় অহা যোৱা নকৰে। যিসকল মানুহ এতিয়া পথাৰত খেতি কৰিবলৈ আহে, খেতি কৰিবলৈ অহা মানুহবোৰ বাৰিষা দুই এটা অহা যোৱা কৰে আৰু সেয়াই। ৰাতিটো দেখিছে এতিয়া জংঘল, ৰাতিটো বাঢ়িবলৈ মানুহ ভয় কৰিব। গতিকে সেনেকুৱা হৈ গ'ল। এইটো বাবে মানে এইডোখৰ জেগাডোখৰ ঠিক আছিল, ইয়াত মানে হুলস্থুল নাছিল, গাড়ী মটৰ বেছি নাহে, থাকিবলৈ ভাল আছিল। কিন্তু বিশেষ অসুবিধাৰ বাবে মানে ৰাস্তাটোৰ বাবে ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল। তো দেখিছে আৰু এইটোৱে হ'ল ৰাস্তাটো। এইফালে সোমাই আহিয়ে এইডোখৰতে মানে আমাৰ পদূলিটো আছিলে, এইটো আগৰ আৰু আজি প্ৰায় মানে আৰু 13 বছৰ হৈ গ'ল। আৰু 13 বছৰৰ আগত এইটোৱে আছিল আমাৰ পুৰণা বাৰীখন, এখনেই আছিল, ইয়াতে আছিল। অলপ আগতে আমাৰ ঘৰটো আছিল, এইটোৱে আছিল আমাৰ পদূলিত। ইমান ধুনীয়া জেগা আছিল, মুকলি জেগা আছিল। এতিয়া দেখিছোঁ পূৰা জংঘল 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 জংঘল। তো গাইছ এইখনেই আছিল আমাৰ চোতালখন, কিন্তু এতিয়া হৈ গ'ল জংঘল। তো এইটো আছিল আমাৰ ঘৰৰ ভেটিটো, ওখ হৈ আছে অলপ দেখিছে। এইটো আছিল ঘৰৰ ভেটি। এইবোৰ তামোল গছ আছে, কিন্তু তামোল নাই, কি কৰিব, উপায়টো নাই। এইটোৱে আছিল আমাৰ ঘৰৰ ভেটিটো। এজোপা গছ হৈ গ'ল ঘৰৰ ভেটিটো। এতিয়া এইফালে আছে এজোপা টেঙা গছ আছে, এইবোৰ তামোল গছ কিবা কিবি আছে, আৰু বাঁহ গছ আছে ওচৰতে, পূৰা জংঘল। আৰু এয়াই আৰু আমাৰ বাৰী। তো গাইছ আপোনালোকৰো চাগে বহুতৰে এনেকৈ দৰে পুৰণা বাৰী আছে, কিন্তু কি হ'ল আপোনালোকে ধৰি লওক টাউনত গুচি গৈছে উঠি, কোনোবা গাঁৱৰ ঘৰ এৰি টাউনত গুচি গৈছে, তেনেকুৱা ধৰণৰ পুৰণা বাৰী থাকিব পাৰে। কিন্তু আমাৰ কি হ'ল টাউনততো যোৱা নাই, গাঁৱতে আছোঁ। পুৰণা বাৰীখন এৰি থৈ আৰু অলপ মানে আগত এইফালে ৰাস্তা কিনাৰলৈ গুচি গ'লোঁ। সেয়াই আৰু বাৰীলৈ আহিলোঁ দা এখন লৈ, তাকে বাঁহ দুডালমান কাটি নিওঁ, ঘৰত দৰকাৰ হৈছে, সেইবুলি আহিলোঁ। চাই থাকক, আপোনালোকক যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰি দিব, আৰু কমেণ্ট কৰি জনাব আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। তো যাতে মোৰ আৰু আপোনালোকক বিশেষ এটা অনুৰোধ যে আপোনালোকে ভিডিঅ'সমূহ বহুতেই চায়, কিন্তু ছাবস্ক্ৰাইব কৰি নলয়, গতিকে ছাবস্ক্ৰাইব কৰি ল'ব।